আজি যেটো খুংখ্ৰাজৰা যেটো অঞ্চল এই অঞ্চলৰ যেটো কালামাটি বান ছিগি পেলাই যেটো বানৰ এটা তাণ্ডৱ এই তাণ্ডৱত আমাৰ দাদা ভাইসকল আই মাতৃসকল বাইদেউসকল খুব কষ্টৰে মানে ঘৰ এৰি হ'লেও ৰাজহুৱা স্থানত থাকিব লগা হ'ল এই দুখ কষ্টটো শুনি পেলাই আমিও কোকৰাঝাৰ ফালৰ পৰা আমি ইয়াত আহিছোঁ আৰু আজি আমি দেখিলোঁ যে বানপানী কমিছে যদিও অৱস্থা এতিয়াও মানে ইমান ভাল হোৱা নাই নিশ্চয় কম সময়ৰ ভিতৰতে যাতে বানপানী শুকাই যায় আৰু নিজৰ ঘৰত যাব পৰাকৈ যাতে অৱস্থা সৃষ্টি হয় তাৰ কাৰণে ভগৱানৰ ওচৰত আমিও প্ৰাৰ্থনা জনাইছোঁ আৰু আজি আমি দুখ কষ্ট আৰু তেখেতসকলক খবৰ ল'বৰ আমাৰ দাদা ভাইসকলক বাইদেউসকলক খবৰ ল'ব আহোঁতে লগতে য'ত কিঞ্চিত আমি সামগ্ৰী লৈ আহিছোঁ যেনে আমাৰ আলু পিঁয়াজ শুকান মৰিচ চেনি চাহপাত তেনেকুৱা বস্তু আমি হাতত অলপ লৈ আহিছোঁ আৰু আমাৰ দাদা ভাইসকলৰ বাইদেউ ভণ্টিসকলৰ আগত আমি এইটো প্ৰদান কৰিছোঁ বস্তুটো য'ত কিঞ্চিত হ'লেও দুখৰ সময়ত যে আমি তেখেতসকলক খবৰ ল'ব পাৰিছোঁ আৰু তেখেতসকলৰ দুখৰ সময়ত আমি য'ত কিঞ্চিত সহায় কৰিব পাৰিছোঁ তাকে আমি মনত ভাল লাগিছে তেখেতসকলৰ যাতে সোনকালে ঘৰত যাব পৰাকৈ পৰিস্থিতিৰ সৃষ্টি হয় তাৰ কাৰণে আমি আশা ৰাখিছোঁ কথাটো আমিও শুনিছোঁ শুনি পেলাই আমাৰো মনত খুব দুখ লাগিছে যে যিটো কালপানী বান্ধ এই কালপানী বান্ধটো কালামাটি বান্ধটো যথা সময়ত ভালকৈ বান্ধিব লাগিছিলে আৰু চিনচিয়াৰলি সেই কামখন যিসকলে কৰিব লাগিছিল তেখেতসকলে কৰা নাই ৰাইজৰ অভিযোগ আমি পাইছোঁ তো চৰকাৰে নিশ্চয় ইয়াৰ ওপৰত তদন্ত কৰিব উচিত ব্যৱস্থা ল'ব বুলি মই দাবী জনাইছোঁ আমাৰ BTC চৰকাৰৰ ওচৰত যিহেতু কামটো কৰিছিল আৰু ভালকৈ কৰা নাই আৰু কাম কৰা ধন ভালকৈ মোকলাই দিয়া নাই কাৰণে কামটো ভাল কৰা নাই তেনেকুৱা মানে আমি কমপ্লেইন আমি পাইছোঁ সেইটোতো হ'ব নোৱাৰে ৰাইজৰ যিটো বান যিটো প্ৰয়োজন এই প্ৰয়োজন সাপেক্ষে বানখন মেৰামতি কৰিবৰ কাৰণে বানটো ষ্ট্ৰেংথেন কৰিবৰ কাৰণে চৰকাৰে হাতত লৈছিল কিন্তু খেলিমেলি হোৱাটো কিয়ৰ কাৰণে খেলিমেলি হ'ল ইয়াৰ ওপৰত চৰকাৰে নিশ্চয় তদন্ত কৰিব আৰু চৰকাৰে ইয়াৰ তদন্ত কৰি উচিত ব্যৱস্থা ল'ব বুলি মই দাবী কৰিছোঁ সেইটোৰ কাৰণে আমি তদন্ত কৰিবলৈ চৰকাৰৰ প্ৰতি মই আহ্বান জনাইছোঁ আৰু চৰকাৰে এই যিটো ৰাইজৰ অভিযোগ এই অভিযোগটো নিশ্চয় তদন্ত কৰিব আৰু তদন্তৰ আওতাত লৈ আহি দোষী ব্যক্তিসকলক শাস্তি দিয়াৰ কাৰণে চৰকাৰে নিশ্চয় ব্যৱস্থা ল'ব লাগে বুলি আমি এই অঞ্চলৰ ৰাইজৰ হৈ মই দাবী জনাইছোঁ थाखो जिसेयाव मुं थिसननो हांखुर जानाय फरायसाफोरनि थाखाय मोनसे गोनां फोसावथाय रौता नर्थ इस्ट पाब्लिक फरायसालिया नोंथांमोननो मोनसे गोजोनथाव खौरां लाबोदों CBSE जों गनायथि मोननाय रौतानि मुंदांखा नर्थ इस्ट पाब्लिक स्कुलाव दायो थाखो जिसेनि मुं थिसननाया सोलिगासिनो साइन्स आरो आर्ट्स मोन्नैबो स्ट्रिमनि थाखाय रौतानि नर्थ इस्ट पाब्लिक स्कुलाव मुं थिसननाया सोलिगासिनो बे फरायसालियाव थाखोनि फराफारि आयदा फोरोंथायजों लोगोसेयैनो JEE NEET CUET इन्जिनियारिं मेडिकेल एन्ट्रेन्स आनजादनि थाखाय उफ्रा फोरोंथायबो होनाय जायो बे फरायसालियाव बिजाब बाख्रि फरायसाफोरनि थाखाय हस्टेल आरो गेलेनाय मोसानाय बायदि बायदि केरिकुलार एक्टिभिटिसनि सुबिदा दं गोसो गुदुं फरायसाफोरा दिनैनो दानो नैबे मबाइल नम्बर
863-860-5769 नङाब्ला 9435184298 आव थोंजों सोलाद लानो हागोन।